আৰু দেখা এটা কথা কওঁ মোৰো এটা আফি ভাল লাগছে ই সেইটো সম্বৰ্ধনা জনাম নিপোক সম্বৰ্ধনা জনাব আমাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক জোনমণি কলিতাই পুনৰ এটা হাত চাপৰি এতিয়া আমি জনপ্ৰিয় ইউটিউবাৰ দুয়োগৰাকীকে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে অনুৰোধ জনাইছোঁ ধন্যবাদ ধন্যবাদ ছয়গাঁও বাইৰ আহি আৰু এটা কথা কওঁ আজি মানে এটা আহাৰ লগে লগে মোৰ এনেকুৱা ফিল হৈছে মই সঁচা নিখুই না আৰু একবাৰ ডাঙৰকে হল্লা কৰতি ভাই ভণ্টি বনি মানে বেলেগ মানুহ নাই যিহেতু আমাতকৈ সৰু হ'বা তোমাৰ চবে ক'ব পঢ়ি আছ বহুতখিনি ভাল লাগছে সঁচাকৈ ইমানখিনি যুঁজ ক'তো পোৱা নাই আজিকালি ছয়গাঁও মহাবিদ্যালয় ছয়গাঁও মহাবিদ্যালয় জিন্দাবাদ জিন্দাবাদ ৰেগা হয় নে নহয় লাষ্ট 6 তাৰিখে আমাৰ 50 বছৰ হৈছে নিশ্চয় মই পাইছোঁ তো সোণালী জয়ন্তী অনুষ্ঠান মই কিন্তু আহিম নাকে আহিম বঢ়িয়া তো গাইজ এটা কথা কওঁ তই এটা কথা কবি ন মই এটা কথা মন কৰিছোঁ এই এটা বিশ্বাস নমাৰি আছে তোৰ চকুৰ গৈছে নেকি হে কি হৈছে তোমাৰ হ'ব একো নাই হ'ব যেতিয়া মানে মই স্কুলত পঢ়িছিলোঁ একচুৱেলি তেতিয়া মানে মোৰ এটা লগৰ চলি আছিল আৰু সি মোক সদায় এনেকৈ কয় মানে ধৰক আমি কিবা খালোঁ ল'লোঁ সি মোক এতিয়া আছোঁ দে অলপ টাইম থাকোঁ দে হ'ব দে মানে যোনটো মোৰ লগৰ চলি আছিল সি মোক সদায় কয় বোলে আজি মোক খুৱ কালি মোক খুৱ পৰহি মোক খুৱ সি মোক এটাই টোপ দেয় কি জানে না যদি মোৰ কেতিয়াবা এক্সিডেণ্ট হয় সি বোলে মোক টেষ্ট দিব আৰু আজিলৈকে মই সেই মোৰ টেষ্ট বিচাৰি পেলাই ভাবি আছোঁ কাৰণ কিয় বোলো যদি সি মোৰ লগত চলি হয় যদি মই ইমান দিনে খুৱাই থাকোঁ সি মোক কিনিব উঠি টেষ্ট আৰু মোক টেষ্ট নাপায় আজিলৈকে লগা হয় নাই ঠিকে আছে একো নাই তো তেওঁ যিহেতু ক'লি মোৰো মানে ক'লো কিছুমান কথা আছে আমিতো 2013 ষ্টুডেণ্ট মানে বহুত বছৰ হৈ গ'ল পঢ়া আমাৰ প্ৰথম সময়ত 2013 তেতিয়া চাইকেলটো প্ৰত্যেক মানে খোজকাঢ়ি আহে বাইক আনি তাৰ পিছফালে আপি দাঁড়ি থাকে আৰু এতিয়াতো প্ৰায়ভাগ আপি মানে আমাৰ আচলি বাইক লৈ আহে তো প্ৰথম বছৰ 2013 গৈছোঁ মই হৈছোঁ পোখৰা প্ৰথম কথা মই পোখৰা মানে ইন্ট্ৰডাকশ্যন হৈ আছে কি নাম কি মোক সুধিছে বাইদেউ এই হোৱাট ইজ ইউৰ নেম মই কৈছোঁ আপা চিৰিয়াছলি মই কৈছোঁ বেঙা বুলি কৈছোঁ নামটো নাহে বহুত মোৰ নাম নাহে বহুত তোমাৰ মানে হ'ব আছোঁ মোৰ নামটো নাই নেক্সট মাষ্টাৰ আহিল তোমাৰ ঘৰ ক'ত মোৰ ঘৰ কমা গৈছে মোৰ নাহে ক'তো মোৰ মুখত নাহে মই সাগাৰগুচি বুলি কৈছোঁ মানে কমাৰগুচি যে সাগাৰগুচি হৈছে আৰু তাৰ মাজত আৰু কিছুমান কথা আছে ক'লো যেতিয়া আমি পঢ়োঁ তেতিয়া মোৰ লগৰ এটা যিচু এটা আছে মই যিচু সি আৰু মই একেলগে পঢ়া সি হৈছে বা এতিয়া মই হৈছে ৰাইট মানে মই মানে সোৱাদাৰি লিখোঁ আমি তোক কচম বিশ্বাস কৰোঁ আকৌ নাজনো বৰ বেয়া পৰীক্ষা দিয়াৰ আগত যি গা চা ধুই যাম পুতহঁত লৈ এনেকৈ যাওঁ গোটাই লগত যাম সি বহুত কমা মূলতো ইমান কলম বগলত লৈ যাওঁ গোটাই লিখিম যে কেমিষ্ট্ৰি পেপাৰখন আহে এইটো কপচো মই বোলে শান্তি এইটো মই পঢ়াই নাই মাষ্টাৰী কত আছ মই নকলোঁ তোক পঢ়া ভাঙে পঢ়া নাই আমাক মানে আমি জনা কাৰণে পঢ়া নাই তাৰপৰা মই বোলে যিচু কিবাকে নহয় কিবাকে পাছ কৰিব লাগিব সন্মানৰ কথা আছে এতিয়া দুই পাছ কৰিলি না নাই কৈ আছোঁ শুন তাৰপৰা পিছফালে কৰিছিল নকল কৰাটো অৱশ্যে বেয়া কথা কাৱৈ নকৰবো পিছফালে নকল কৰিছোঁ তো আগত দেখি আমি ভিলেজ যে আমি আগত দেখি বহিম ধুনীয়াকৈ আগত দেখি বহিছোঁ পিছফালে নকল কৰে মই কৈছোঁ দেখবি নে মাৰিম কওঁ কাৰণ আমাৰ ঘৰ কাষত নগৰ দূৰত দেখবি নে মাৰিম কওঁ তেনেকৈ দেখোঁতে দেখোঁ পুৰা গল বেকা নকৰে এই বছৰ লিখি থাকোঁ কোটা কপি কৰিছোঁ গাইছ সেনেকৈ পাছ কৰিছোঁ তোৰ লাগিলে ভালকৈ বহিবি দে কুত্তা হয় দে তো গাইজ এতিয়া এটা মাজতে মানে কি
মই এটা শ্বেয়াৰ কৰি দিওঁ চবে বাহবা দিবি আছে 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 হা তুমি আছা তো মই আছো এইটো নকওঁ দে বাইদেউ হাত বহি ছাৰ হাত বহি আছে এইটো বেয়া হ'ব কহিব ধৰিছে ডিঙৰ গলা নাই নাই জোৰে বাবা দিবি কহিব ধৰিছে ডিঙৰ গলা এই জামটা পাতি কিনে মুখে ধৰা তই যিহেতু চেল হৈছে মই এটা কৈ দিওঁ তোমাক ভাল পাওঁ বুলি সমগ্ৰ জগতে জানে তোমাক ভাল পাওঁ বুলি সমগ্ৰ জগতে জানে তোমাক মই নিবলৈ তোমাক শুভ ধৰা নাই এটা কথা কওঁ তই যি সেনেকে দেখি দিলি তোক ইয়াতে শুনি আছে ইয়াতে কাৱেই নাই কিন্তু গোটাই চৌকা পুলিচ কিনে মোৰ মানে আপিকেইটা কথা কৈছে দে মই একদম কেম্বাৰ ধুনীয়া চলি আছে যা চোন যা আৰু দেখা এটা কথা কওঁ মোৰো এটা আফি ভাল লাগছে এই সেইটো বাইদেউ মই এটা কথা কওঁ এটা কথা যিহেতু ছাৰ বাইদেউৰ কথা হৈছে আমি যেতিয়া কলেজত পঢ়ো তেতিয়া মানে ছাৰে পঢ়ি থাকে আমাৰ ভুল লাগে আমি পিছফালৰ পৰা কওঁ বোলে এই যাই গুচি যা বুলি কৈ দিওঁ আপোনালোকে লগ পাওঁ তোমালোকে লগ পাওঁ আমাৰ ভুল লাগে কৰিছিলোঁ তাৰপৰা মোক কৈছে কামেৰ উঠি গৈছোঁ ছাৰ হা মই কি কৰিলোঁ ছাৰ এই তই কৈছে এই মই বোলো ছাৰ মইতো কোৱা নাই মইতো চায়েন্স ষ্টুডেণ্ট তুমি চায়েন্সত নেকি ঠিক আছে তুমি যোৱা তুমি নহয় মানে চায়েন্স মানে বোলে মানে ভাল পায় ইয়াতে আজটো কেতিয়াবা গুৰুত্ব নাই গম নাপাওঁ হা হা তো আৰু এটা মই কথা সুধো আপোনাক মই এটা কথা সুধো আপোনালোকে এবাৰ চৰকাৰী হাইস্কুলৰ পৰা আছে বা কোনোবা প্ৰাইভেট ছেক্টৰৰ পৰা আছে মানে স্কুলৰ কথা কৈছোঁ চৰকাৰী কেতিয়া অকণ হাত দাঙাচোন চব চৰকাৰী প্ৰাইভেট কেতিয়া এবাৰ আচ্ছা প্ৰাইভেট বেছি নাই চৰকাৰী বেছি হ'ব লাগে ভাল কথা এটা কথা মানে যেতিয়া আমি প্ৰাইভেট স্কুলত পঢ়িছিলোঁ যেতিয়া আমাৰ কি হয় আমাৰ যেতিয়া মানে চৰকাৰী স্কুলত ছোৱালী এটা গালি পাৰে একো নাই নৰ্মেল বাচি যা আমাৰ কি কৰে প্ৰাইভেট গীতা যে গালি এটা পাৰে ছোৱালী এটাই বেয়া কথা কৈছি এই কথা যেতিয়া চৰকাৰী স্কুল ছাৰ এটা মানে যাই থাকে ৰাস্তা দি আমি চৰকাৰী স্কুল ছাৰ কি কয় ছাৰ নমস্কাৰ আমাৰ কি আচ্ছা নমস্কাৰ শুমেই যায় কোথায় নাই যিহেতু আজি মানে ফাৰ্ষ্ট ইয়াৰ ছোৱালী বহুত আছে মই এটা মোৰ লাইফৰ কথা কওঁ যে এনে মই ফাৰ্ষ্ট ইয়াৰৰ মানে মই ছেকেণ্ড ইয়াৰত আছিলোঁ আৰু ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টগিলা আছিল মানে সিহঁতক 12টা বজাত ছুটি দিছিল তো ছুটি দিয়াতে মই সিহঁতৰ লগত পলাইছিলোঁ আৰু পলাইছোঁ কেনেকৈ এটা ৱালত মানে ইমান ডাঙৰ ফুটো আছিল মই আগখিনি সোমাই দিলোঁ পিছততো মই গোটাই যাব পৰা নাই মানে বহি গৈছি মানে বচু মই ক'লো মোক আগতে সেই কেইটামান মানুহ সুধছি বোলে কি হয় ভাইটি পলাইছিলে নেকি তাৰপিছত পিছৰ ফালৰ পৰা কোনোবা সুধি আছে এক মিনিট মই পিছফালৰ পৰা মোৰ লগত কোনে কথা পাতি আছে সেইটো কৈছোঁ মোৰ মূৰতো আছে আগফালে পিছফালৰ পৰা কোনে কথা পাতি আছে আগবাৰ কওঁ চিম্পাঞ্জি কওঁ আছো দেই ঘৰত যাবি চব লগ পাম হিপিয়া মই তহঁতক চবকে এটা কথা কওঁ আজি তহঁতে আহিছা বহুত ভাল লাগছে তহঁতে আমিও আহিছোঁ আৰু কিন্তু মানে কি এতিয়া আমি বহুত দিন হ'ল প্ৰায় 2-3 বছৰ হ'ল আমি প্ৰগ্ৰেম কৰাই নাই আমি তাৰে আগতে বহুত প্ৰগ্ৰেম কৰিছিলোঁ কিন্তু ছয়গাঁও কাৰণে মানে ছয়গাঁও বুলি পাই যে আমাৰ আহাৰ আছে তেনে আৰু লগ পোৱা নাছিলোঁ ইমান দিনে তো সেইকাৰণে আহিছিলোঁ আৰু ছয়গাঁৱৰ মানুহগিলা বহুত কমেণ্ট কৰে আমাৰ বহুত কমেণ্ট কৰে তো তাৰ কাৰণে বহুত বহুত ধন্যবাদ তো আৰু কমেণ্ট কৰে এটা হাল্লা কৰ হাল্লা দি আৰু এটা কথা কৈ যাওঁ আমি যিহেতু আজি ভ্লগ কৰি আছোঁ কালি ভ্লগটো আমি দিম গোটেইকেইটা শ্বেয়াৰ কৰিবি নে চবে কৰিবি নে বাছ বঢ়িয়া তোৰ নাও কৰিবি মাত নাই হাল্লা ইমান থকু গোটেই হেন গোটাই হা ইমান থকু নহয় তহঁতে হাল্লা চোন অলপ সঁচাকৈ বহুত ভাল লাগিল ছয়গাঁওবাসী ইমানখিনি মৰম দিয়াৰ কাৰণে বিশ্বাস কৰক আজিলৈকে মোটামুটি 60-70মান যোগ আছোঁ ধন্যবাদ নিশ্চয় পাছত কেতিয়াবা লগ পাম আৰু তোমালোকে ভালকৈ পঢ়া ভালকৈ আগবাঢ়ি যোৱা আমি যিখিনি ধেমালি কৰিলোঁ কলেজত ধেমালিটোৱে মেইন ধেমালি কৰি থাকিবা তাৰ মতে পঢ়াখিনিও কৰিবা গতিকে আমাৰ দৰে পঢ়া শুনা নকৰা লাইক কমেণ্ট শ্বেয়াৰ কৰিব লাগিব তো ধুনীয়াকৈ পঢ়িবা পঢ়ি কিনে আগবাঢ়ি যোৱা লগ পাম নিশ্চয় পিছত ধন্যবাদ